আগৰ কথা এখন নদীৰ পাৰত এজোপা বৰ ডাঙৰ গছ আছিল। গছজোপাত কেইটামান কাউৰী চৰাই বাস কৰিছিল আৰু সিহঁতৰ ৰং বগা আছিল। সিহঁতে সেই নদীৰ পাৰত গা ধুইছিল, খেলিছিল আৰু সেই নদীৰ পানী কাকো ব্যৱহাৰ কৰিব দিয়া নাছিল। কাউৰী কেইটাই হাঁহি ধেমালিৰে দিনবোৰ পাৰ কৰিছিল। এদিন এজন দেৱদূতে বহু ঠাই ভ্ৰমণ কৰি আহি নদী কাষৰ গছজোপাৰ তলতে অলপ জিৰণি লৈছিল। দেৱদূতজন তাত বহাটো কাউৰী কেইটাই ভাল নাপালে। কাউৰী কেইটাই ভাবিলে সিহঁতে বহুত চিঞৰ-বাখৰ কৰিলে দেৱদূতজন তাৰ পৰা গুচি যোৱামতে সিহঁতে চিঞৰিবলৈ ধৰিলে আৰু দেৱদূতজনক অতিষ্ঠ কৰি তুলিলে। আনহাতে দেৱদূতজনৰ পানী পিয়াহো লাগিছে, তেওঁ পানী খাবলৈ নদীত নামিল। দূতজনক পানীত নমা দেখি চৰাইকেইটাও পানীত নামি পানীখিনি ঘোলা কৰি দিলে আৰু দেৱদূতজনে বাৰে বাৰে পানী খাব লয় আৰু বাৰে বাৰে চৰাইকেইটাই পানীখিনি বেয়া কৰি দিয়ে। উপায় নাপাই দেৱদূতজনে ক'লে, মই এজন দেৱদূত। বহু ঠাই ভ্ৰমণ কৰি পানীৰ পিয়াহত আঁতৰ হৈ ইয়ালৈ পানী খাবলৈ আহিছ। মোক অলপ পানী খাবলৈ দিয়া। দেৱদূতজনৰ কথা শুনি কাউৰীকেইটাই ক'বলৈ ধৰিল, এই নদীখন আমাৰ, ইয়াৰ পানী কাকো খাবলৈ নিদিওঁ, তুমি ইয়াৰ পৰা গুচি যোৱা। কাউৰীকেইটাৰ কথা শুনি দেৱদূতজনৰ বৰ খং উঠিল আৰু সিহঁতক গালি পাৰিবলৈ ধৰিলে যে তোমালোকৰ গা ৰং বগা আৰু মাতটো শুৱলা আৰু সেইবাবে তোমালোক অহংকাৰী হৈ পৰিছা। আজিৰ পৰা তোমালোকৰ গা ৰং কলা হ'ব আৰু মাতটো কটুৱা হ'ব। তোমালোকক কোনেও ভাল ব্যৱহাৰ নকৰে। সেই বুলি কৈ দেৱদূতজন তাৰ পৰা গুচি গ'ল। তেতিয়াৰ পৰাই কাউৰীৰ ৰং কলা